নমস্কাৰ মই মোৰ ইউটিউব চেনেল জুৱেলাৰী হাবচলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আপোনালোকৰ মাজলৈ খুব ধুনীয়া ধুনীয়া ফিংগাৰিং লৈ আহিছোঁ, লগতে আজি খাৰু চেটো লৈ আহিছোঁ। বিশেষকৈ প্ৰথম যোনটো খাৰু চেট আছে সেইটো চাওঁ আহক। এনেকুৱা ধৰণৰ হ'ব, দুপাতকৈ থাকিব। ইয়াৰ প্ৰাইচ হ'ব 550। আপোনালোকৰ এবছৰ ৱাৰেণ্টি থাকিব। আপোনালোকৰ যদি পচন্দৰ শাৰীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট লৈ আপোনালোকে হোৱাটছআপত বুকিং কৰিব পাৰিব। সকলোৱে স্ক্ৰীনশ্বট ল'ব যদি আপোনালোকৰ পচন্দৰ শাৰীত পৰিছে। নেক্সট যোনযোৰ খাৰু সেইটো খুবেই ধুনীয়া, পাথৰ লগাই ষ্টনৰ ৱৰ্ক আছে। এনেকুৱা ধৰণৰ হ'ব, হোৱাইটত আছে আৰু পিংকতো আছে। আপোনালোকৰ যদি পচন্দৰ শাৰীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব পাৰিব। ইয়াৰ প্ৰাইচ হ'ব 410 টকা। আপোনালোকে যদি পচন্দৰ শাৰীত পৰিছে আপোনালোকে বুকিং কৰিব পাৰিব। খুবেই ধুনীয়া এই খাৰুপাত। নেক্সট যোনটো ডিজাইন আছে সেইটো চাওঁ আহক। আপোনালোকে এনেকুৱা ধৰণৰ পাব, খুব ধুনীয়া। ইয়াৰ প্ৰাইচ হ'ব 310 টকা। আপোনালোকৰ যদি পচন্দৰ শাৰীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট লৈ লওক, আপোনালোকে হোৱাটছআপ কৰিব পাৰিব। আৰু এটা ডিজাইন চাওক আহক, খুব ধুনীয়া। এনেকুৱা ধৰণৰ হ'ব, প্ৰিমিয়াম কোৱালিটিৰ হয়। আপোনালোকৰ যদি পচন্দৰ শাৰীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব পাৰিব। ইয়াৰ প্ৰাইচ হৈছে 650, 6 মান্থ ৱাৰেণ্টি থাকিব। প্ৰিমিয়াম কোৱালিটি হয়। নেক্সট আপোনালোকৰ খুব ধুনীয়া আৰু এপাত খাৰু এনেকুৱা ধৰণৰ হ'ব, খুব ধুনীয়া। 310 টকা হয় ইয়াৰ প্ৰাইচ। আপোনালোকৰ যদি পচন্দৰ শাৰীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব। খুব ধুনীয়া ধুনীয়া চেইন লৈ আহিছোঁ। আপোনালোকৰ ৱাৰেণ্টি প্ৰিমিয়াম কোৱালিটিৰ হয়। চেইন আৰু লকেট পাব। বিশেষকৈ ইয়াৰ প্ৰাইচ 500 হ'ব, প্ৰিমিয়াম কোৱালিটি হ'ব। আপোনাৰ ইয়াৰ ৱাৰেণ্টি থাকিব। খুব ধুনীয়া। আৰু এটা আছে মংগলসূত্ৰ, এনেকুৱা ধৰণৰ হ'ব, একদম প্ৰিমিয়াম কোৱালিটিৰ হ'ব। আপোনালোকে ল'ব পাৰে। এইটোৰ প্ৰাইচ হ'ব 250। ইয়াৰ ৱাৰেণ্টি থাকিব 6 মান্থ। তাৰপাছতে আৰু খুব ধুনীয়া এটা মংগলসূত্ৰ বুলিয়ে কওঁ, বিশেষকৈ সীতাহাৰ বুলিও ক'ব পাৰি। এনেকুৱা ধৰণৰ হ'ব। ইয়াৰ প্ৰাইচ হৈছে 500 টকা। চেইনটো দীঘল পাব আপোনালোকে, খুব ধুনীয়া। আপোনালোকৰ যদি পচন্দৰ শাৰীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব আৰু স্ক্ৰীনত থকা নম্বৰত আপোনালোকে বুকিং কৰিব পাৰিব। এতিয়া আহক, মই খুব ধুনীয়া ধুনীয়া আপোনালোকৰ মাজলৈ ফিংগাৰ ৰিং লৈ আহিছোঁ। সেই ৰিংখিনি চাওক। প্ৰথম যোনটো ৰিং আছে খুব ধুনীয়া, এনেকুৱা ধৰণৰ হ'ব, প্ৰিমিয়াম কোৱালিটি হ'ব। আপোনালোকৰ যদি পচন্দৰ শাৰীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট লৈ পিনে বুকিং কৰিব পাৰিব। ইয়াৰ প্ৰাইচ হৈছে 310 টকা। আৰু ৰিং আছে খুব ধুনীয়া ধুনীয়া, ইয়াৰো প্ৰাইচ ছেইম হ'ব আপোনাৰ 300 টকা। চৰি, আগৰ প্ৰাইচটো যিহেতু 310 টকা কৈছিলোঁ, নহয় 310 টকা, 300 টকা। এইটো ছেইম প্ৰাইচ 300 টকা। আৰু এটা আছে খুব ধুনীয়া ৰিংটো, ষ্টন ৱৰ্ক আছে, এনেকুৱা ধৰণৰ হ'ব। ইয়াৰ বিশেষকৈ পিংকত আছে, সেইটো পিংকৰ হয়। হোৱাইট ষ্টনো আছে, গ্ৰীণ ষ্টনো আছে। আপোনালোকৰ যদি পচন্দৰ শাৰীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব যদি পচন্দৰ শাৰীত পৰিছে। স্ক্ৰীনশ্বট লৈ পিনে আপোনালোকে হোৱাটছআপ কৰিব পাৰিব। ইয়াৰ প্ৰাইচ হৈছে 410 টকা। যোনখিনি জুৱেলাৰী মই আপোনালোকৰ মাজলৈ লৈ আহিছিলোঁ সেইখিনি দেখালোঁ। যিহেতু ভিডিঅ'টোৰ পৰা বিদায় ল'ব লাগিব। বিদায় লোৱাৰ বাবে আপোনালোকক সকলোকে জনাওঁ যে মোৰ বিশেষকৈ চেনেল যোনসকল প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো ভিজিট কৰিছে, প্লিজ লাইক, ছাবস্ক্ৰাইব এণ্ড কাষত থকা বেল আইকনটো দবাই দিব নেক্সট যোনটো ভিডিঅ' আছে সেই ভিডিঅ'টো পাবলৈ। ঠিক আছে, ভিডিঅ'টোৰ পৰা বিদায় ল'ব লাগিব। সকলোকে জনাইছোঁ নমস্কাৰ।